কি হৈছে মানে কাৰ্বি আংলঙে অবৈধভাৱে হোজাইৰ ভূমি উচ্ছেদ কৰি আছে। ইতিমধ্যে আপোনালোকে চাই আছে আমাৰ হোজাই প্ৰশাসন উপস্থিত থকা অৱস্থাতো অবৈধভাৱে উচ্ছেদ কৰি আছে। উচ্ছেদৰ বিৰুদ্ধে ৰাইজে শান্তি শৃংখলা বজাই ৰাখি প্ৰতিবাদ কৰি আছে। কিন্তু আমাৰ হোজাই জিলা প্ৰশাসন আহি উপস্থিত হোৱাৰ লগে লগে এটা বিশৃংখলা সৃষ্টি কৰি ৰাইজক মাৰ দূৰ কৰি একেবাৰে অনৈতিকভাৱে অমানসিকভাৱে নিৰ্যাতন কৰিছে। গতিকে আমি জিলা প্ৰশাসনক দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে এই অবৈধ উচ্ছেদ বন্ধ কৰিব লাগে। মানুহখিনিয়ে শান্তিপূৰ্ণভাৱে গোটেই দিন প্ৰতিবাদ কৰি আছে। কিমান মানুহ জখমী হৈছে? বহুত মানুহ জখমী হৈছে আৰু ইতিমধ্যে সিহঁতে গৰ্ভৱতী মহিলাকো এৰি দিয়া নাই। প্ৰসূতি মাতৃ এজন গুৱাহাটী GMCত এতিয়াও ভৰ্তি হৈ আছে। এজন মানুহৰ হাত ভৰি ভাঙিছে, বহুতো মানুহ ইনজৰ হৈ আছে। কি আইনী ব্যৱস্থা ল'ব নেকি আপোনালোকে? আইনী ব্যৱস্থা ল'ম আমি এই তেখেতৰ ওপৰত। মানুহৰ মোবাইল চোবাইল চেণ্ডেল কাৰ ওপৰত ল'ব? আইনী ব্যৱস্থা কাৰ ওপৰত ল'ব? আইনী ব্যৱস্থা আমি হোজাই জিলা প্ৰশাসন আৰু কাৰ্বি আংলং জিলা প্ৰশাসন লগতে তুলিৰাম ৰংহাং আৰু প্ৰয়োজন সাপেক্ষে আমি অসম চৰকাৰৰ বিৰুদ্ধে